নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি মই এটা চাটনি মানে কি মিঠা চাটনি ৰেচিপি লৈ আহিছোঁ, যিটো আপোনালোকে ফুচকা, দহি বৰা বা বেলেগ তেনেকুৱা মিঠা চাটনি খোৱা সকলো বস্তুৰ লগত খাব পাৰিব আৰু এনেও ৰুটিৰ লগতো খাব পাৰিব বা ভাতৰ লগতো। ভাবিলোঁ আপোনালোককো দিওঁ ৰেচিপিটো। মইনো কেনেকৈ বনালোঁ, আপোনালোকেও এনেকৈ বনাই খাব পাৰিব। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। মাতটো ইমান ভাল নহয় আজি, মাতটোলৈ নাযাব দেই, একদম চৰ্দি লাগি আছে, মাত পূৰা বহি আছে মোৰ। তো এনেকৈ মই বোলো ভিডিঅ'টো তথাপিতো বনাই লওঁ বুলি ভাবিলোঁ। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। মই এটা চচপেনত অলপমান পানী লৈ লৈছোঁ, পানী লৈ ইয়াত খেজুৰো লৈ লৈছোঁ আৰু লগতে লৈছোঁ এয়া তেতেলী, অকণমান তেতেলী ল'ব আৰু খেজুৰ অকণমান বেছিকৈ ল'ব, মিঠা চাটনি যেতিয়া, আৰু পানী ইমান দিছোঁ চাটনিটোৰ কাৰণে। আৰু এইদৰে মই গেছত এইখিনি মানে পাতি দিম, পাতি পিনি অলপ দেৰি উতলিবলৈ দিম যাতে কোমল হয়। উতলিলে বস্তুখিনি কোমল হৈ যাব, কোমল হৈ গ'লে ভিতৰৰ গুটিখিনি ধুনীয়াকৈ উলিয়াই দিব পাৰিম। আৰু এইদৰে এইখিনি উতলিবলৈ দিলোঁ, হৈয়ে গৈছে মোৰ। হৈ যোৱাৰ লগে লগে নমাই থ'লোঁ, নমাই এইখিনি অলপ দেৰি ঠাণ্ডা হ'বলৈ দিলোঁ যাতে মই হাতেৰে চুব পাৰোঁ। আৰু এয়া চাওক, মই হাতেৰে চুই গোটেই গুটিখিনি তেতেলী আৰু খেজুৰৰ গুটিখিনি আঁতৰাই লৈছোঁ। আৰু এইদৰে ঠাণ্ডা হোৱাৰ পাছত আঁতৰাই ল'লোঁ গোটেই গুটিখিনি, আঁতৰাই মিক্সিৰ বাতিটোত দি দিছোঁ, ভালদৰে ফাইনকৈ পেষ্ট কৰি ল'ম। এয়া ধুনীয়াকৈ চব পেষ্ট হৈ গৈছে এইখিনি। আৰু এটা বাৱেলত মই এইখিনি গোটেইখিনি হেৰি কৰি মানে আকৌ এখন চালনী লৈ এইখিনি মই চালি লৈছোঁ, ভালদৰে চালিব লাগিব, কাৰণ ইয়াত যদি কিবা মানে এইবিলাক থাকে ন, যিবিলাক মানে তাৰ বাকলি চাকলিবিলাক, এইবিলাক আঁতৰি যাব। আৰু আনফালে এখন কেৰাহী পাতি লৈ মই ইয়াতে অকণমান মিঠাতেল দি দিছোঁ। আৰু মিঠাতেলৰ লগতে মিঠাতেল গৰম হোৱাৰ লগতে ৰেড চিলি পাউডাৰ এচামুচ দি দিছোঁ। আৰু মই 3 চামুচ লগত চেনি দিছোঁ। এয়া চাওক, 3 চামুচ মই চেনি দি এইখিনি ভালকৈ ৰং অহালৈকে অকণমান মই ঘূৰাই ল'ম, চেনিটো যাতে গলে ভালকৈ। এয়া চাওক, চেনিখিনি গলি ৰং আহি গ'ল। ৰং অহাৰ লগে লগে এয়া যে মই চেকি থৈছিলোঁ যিখিনি মিশ্ৰণ, সেইখিনি দি দিছোঁ ইয়াত। দি ধুনীয়াকৈ এইখিনি মিক্স কৰিম। এয়া চাওক, একদম ধুনীয়া ৰং আহি গৈছে। সেইখিনি ভালদৰে মানে একদম ডাঠ হোৱালৈকে ভাজিব লাগিব। এতিয়া পনীয়া হৈ আছে পেষ্টটো, ডাঠ হোৱালৈকে মানে চাটনিখিনি ভাজিব লাগিব। আৰু লগতে সোৱাদ অনুসৰি নিমখ অকণমান দি দিছোঁ, নিমখ হ'লে খাই ভাল লাগিব লগত। আৰু টেঙাটোতো হ'বই, আমি তেতেলী দিছোঁ যেতিয়া। আৰু সেইদৰে চাওক, এইখিনি ডাঠ হৈ গ'ল। এয়া মই এতিয়া নমাই আনি ধুনীয়াকৈ বাতি এটাত উলিয়াই লৈছোঁ। আৰু এনেকৈ গোটেইখিনি ধুনীয়াকৈ উলিয়াই আনি আপোনালোকে একদম গৰমে গৰমে খাব পাৰে, কিন্তু ঠাণ্ডা হ'বলৈ দিলে ইয়াৰ টেষ্টটো বেছি ধুনীয়া হয়। আপোনালোকে ঠাণ্ডা হৈ পিনি যিকোনো বস্তুৰ লগত খাব পাৰিব, চাটৰ লগত। আপোনালোকে এইখিনি দহি ফুচকা বা এনেই ফুচকাত দি পানী বনাইও খাব পাৰিব। পানী যিটো আমি মিঠা পানী বনাওঁ, এনেকৈ পানী ইয়াত লগত পানী দি আৰু নিমখ চেনি দি এনেকৈও খাব পাৰিব। দহি বৰাটো মিঠা চাটনি যিটো দিওঁ সেইটোতো দিব পাৰিব। আৰু লগতে আমি বিভিন্ন ধৰণৰ যিবিলাক চাট খাওঁ, ফুচকা চাট হওক, সমোচা চাট হওক, সেইবিলাকৰ লগত খাব পাৰিব ধুনীয়াকৈ। এইটো টেষ্টটো বহুত বেছি ধুনীয়া হয়। আপোনালোকে বনাই চাবচোন দেই। আৰু বনাই কেনেকুৱা পালে মোক কমেণ্টত নিশ্চয় জনাব। আৰু যদি মোৰ ভিডিঅ'টো চাই ভাল পালে এটা লাইক কৰি দিব। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নতুনকৈ অহাসকলে, তেতিয়াহে মই ভিডিঅ' দি থাকিলে আপোনালোকে পাব, প্ৰথমতে আপোনালোকলৈ যাব। সেইটো কাৰণে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ তেতিয়াহ'লে ভিডিঅ'টো ইমানতে শেষ কৰোঁ। ধন্যবাদ।